নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাম গাঁৱৰ আমাৰ হুঁচৰি দলটো। মানে সৰু সৰু বাচ্চাবিলাকে হুঁচৰি শিকি আছে, ঘৰে ঘৰে হুঁচৰি গাবলৈ। এইটো আমাৰ অসমৰ পৰম্পৰাটো তেওঁলোকে ল'ৰা ছোৱালীখিনি ৰক্ষা কৰিবলৈ লৈছে। ভাল লাগিছে চাগে, আজি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, চাই থাকিব। বহাগ বিহু পালেহি, এইবিলাক আমাৰ ঘৰত কপৌ ফুল ফুলিছে, চব কিমান ধুনীয়াকৈ এইখিনিমান কপৌ ফুল ফুলিছে। আয়ুষ্মান বিহু কিবা নে আজি ব'লা চাই থাকিব আপোনালোকে। বিহু জেং বিহু শিকি আছে ছোৱালীখিনি, আপোনালোক দেখাওঁ চাওক। জেংবিহু শিকি আছে। এতিয়া আপোনালোকৰ হুঁচৰি এটা দল আছে, সৰু সৰু ল'ৰা ছোৱালী, সেইটো দেখাম, চাই থাকিব। প্ৰেক্টিচ কৰিব লৈছে ল'ৰা এইখিনি নাচনী বহি আছে, নাচনীখিনিও আহিব অলপ পাছত।
বিহু শিকা হৈ গ'ল। এতিয়া খুব ধুনীয়াকৈ বিহু শিকিছে ল'ৰাখিনি, খুব ধুনীয়া আছে, ঢোল চোল চব ধুনীয়াকৈ বজাইছে। আৰু এই বিহু যোৱা মৰাণৰ আশে পাশে ক'ৰবাত যদি আপোনালোকক প্ৰয়োজন মানে আজিকালিতো মাতিলে মানে বিহু গাবলৈ যায়, তেনেকৈ যদি কাৰোবাক বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব, মই ইহঁতক কৈ দিম এটি গৈ বছৰত আপোনালোকৰ ঘৰত বিহু গাই আহিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শ্বেয়াৰো কৰি দিব। শ্বেয়াৰ কৰিব বিচাৰিছোঁ মানে শ্বেয়াৰ কৰি দিব। ঠিক আছে, ধন্যবাদ। বাই বাই, বাই বাই। বাই বাই।